সেইটোৱে মই এতিয়া বিহুৰ পৰা 25,000 পালোহে হয় এতিয়া চবকে চালা পইচা দিওঁতে মোৰ পইচা খতমে হৈ যাব এতিয়া চালা ইটোক লাগে 2,000 ইটোক লাগে 3,000 ইটোক লাগে 5,000 মই এতিয়া পাইছোঁহে 25,000 মই নিজলৈ দিলে মই সিহঁতকে দিম পইচাটো মই সিহঁতলৈ মানে কমোৱাহে হ'ল পইচাটো চালা বিহুলৈ তহঁতি নিজে নগ'লি সিহঁতি নিজেও নগ'ল চালা তেতিয়া হিংসালি থাকিলে এতিয়া মই চালা গ'লোঁ এতিয়া মোৰ পৰা 25,000 চালা লোৱা ধান্দা মাৰি আছে জহনীকেইটা চালা শান্তি নোহোৱা হৈছে চালা 25,000 ক'ৰবাত দানি দিলোঁ নেকি মই দাদা 25,000 টকা পাইছে বিহু নাচি মোক একো এটা নিদিলে মই নাজানো মোক গিয়া বগা চিকেন লাগিবই মই সদক কওঁগৈ সিহে উলিয়াব পাৰিব মই কম আমাৰ দেউতাকে একো নিদিলে লাগিব মোকো লাগিব গিয়া লগা চিকেন মই সদৰ চলে যাওঁ সিহে উলিয়াব পাৰিব ডাঙৰে বিহু নাচি 25,000 টকা পালে মোক একো এটা দিয়া নাই চবে বস্তু লৈছে ঘৰত ডাঙৰ ডাঙৰ মিঠাই আনিছে মোক কাপোৰ আনিছে মোকতো একো এটা নিদিয়েহি এজানো বৰষুণ দিছে মোক লেংকুটা লাগিব স্কুটি এখনটো লাগিবই ছেকেণ্ড হেণ্ড ননৰ ওচৰলৈ যাওঁ ননকো কিবা এটা ল'বলৈ তাক ধৰিবলৈ কওঁ ময়ো কিবা এটা কিনিবলৈ কওঁ যাওঁ ঐ নন ঐ ক'ত গ'লি ঐ নন ডাঙৰে 25,000 টকা পালে বিহু নাচি মোক যে একো এটা দিয়া নাই মোকনো কি দিলে একো নাই যে মটৰ দিলে আমি আৰু ধোঁ ইয়াকে যিটো বগা মোৰতো ছেকেণ্ড হেণ্ড স্কুটি এখনতো লাগিবই গিয়া লগা চাইকেল এখন লাগে কিমান কি লাগে গিয়া লগা চাইকেলখন কিমান লয় কিমান ল'ব তাতে মোৰ স্কুটিখন 15,000 মান ল'ব পেণ্ট স্কুটি এখন পাম 15,000 ছেকেণ্ড হেণ্ড ল'বি অঁ দিবি তাহলে আকৌ একোৱে নাথাকিব আমি নিজৰ চিন্তা কৰোঁ আকৌ ডাঙৰ আকৌ আমি সৰু ভাইটিকেইটা কি দিবই লাগিব হয় ডাঙৰলে আমি তাক খোৱাম আকৌ সি যেতিয়া হোৱা হ'ব দায়িত্ব হয় নে তাক ধৰো এই পিছফালে বাৰান্দাত চকীখনতে বহি আছিলে বৈ ন যাবি চালা শান্তি নোহোৱা হৈছে ছাৰ মই 25,000 নহয় জানো 25 লাখ টকাহে পাইছোঁ যেনিবা বিনোদ ইয়া মই গোটেইকেইটো ভাল দেখা নাই ফোন কৰিছে ল ভালেই এই বৰষুণ দি আছে বিহু নাচি পালোঁ কালি দিলে পইচা কি কিমান 5,000 লাগেতো চালা তহঁতক মই পইচাই দি ঘূৰি ফুৰোঁ ন ইটোক লাগে 2,000 ইটোক লাগে 5,000 চালা মই একোটা নল'মেই নেকি হা ইফালে আকৌ দিবলৈ আছেই পইচা সেইকেইটা আকৌ পাপাই কৈছে বোলে মোক কাপোৰ লৈ দে বোলে তই হেৰি বিহু নাচি বোলে পইচা পাইছ 25,000 টকা মোক বোলে 200-300 টকীয়া বোলে চাৰ্ট পেণ্টটো লৈ দিব নোৱাৰ নি বোলে বোলো এতিয়া মোৰ নিজৰ ল'বলৈ পইচা নাই আকৌ মায়ে খুজি আছেই আকৌ ভাইটি দুটা আছে সিহঁতৰ দুটা পৰা অকৰা সিহঁতৰ মিলাই ল'ম বাৰু কেনেবাকৈ চালা তহঁতক যদি 5,000 10,000 মই দিয়ে দিওঁ মই নিজে কাৰ ঘটিটো চলাম আকৌ চলিবলৈ আছেই মই নিজে হ'ব ফোন ৰাখ দে ময়ো চালা আৰু বুজাব মোৰ শক্তি নাই দেই তহঁতক হ'ব ডাঙৰ ঐ তহঁতি দুটা ক'ৰ পৰা ওলালি ডাঙৰ চব 25,000 পালোঁ তই কি হ'ল স্কুটি এখন কিনি দিবি নেকি কি কৰিবি তই ছেকেণ্ড হেণ্ড চলাম দিন আছে নাই এই সেইখন আজিকালি নাপায় বন্ধ হয় নমেনখন বিকিব 15,000 টকা এখন বেয়া দুৰ্গা পূজা আহিব দে একদম ধুনীয়া মাৰ্চিডিজ এখন তোক লৈ দিম নাই মোৰ স্কুটিয়ে লাগিব নহ'ব লাগিব চলাব জানো চলাওঁতে পইচা গিয়াৰ লগা চাইকেলখন চলাওঁতে কি হ'ব তোৰ আকৌ অৱস্থা চাল চিগাৰ নাই এতিয়াও চিঙি আছে এতিয়া বহি ললি 2 টকা মালিচ কৰি মোৰ স্কুটি লাগিবই স্কুটি দিবি নে
মোবাইল চবাইল পেলাই দিছ তহঁতি লাগিবই মানে এই ধৰ ইয়াক ধৰ স্কুটি নিদিয় মোক কিমান ল'ব 15,000 কেলকুলেট মাৰিব দিওঁ তোৰ 15,000 তোৰ 10,000 টকা ইফালে 25,10 মিলাই মিনি 25,000 হ'লেই দেখোন 15,000 টকা মিলাই দিলে কিমান হ'ব 25,000 তেতিয়াহ'লে মই পাইছোঁ কিমান 25,000 মই একো নলমেই নেকি তহঁতৰ পৰা বাপে কামুৰি আছে বোলে মোক চোলা পেন এযোৰ লৈ দে বোলে মই চাকৰিহে পালোঁ যেনিবা 25,000 টকাহে পাইছোঁ শান্তি নাই বেলেগ ক মই দিব স্কুটি দিব নোৱাৰোঁ বেলেগ ক তোৰ কথা এই দুৰ্গা পূজা আহিবলৈ স্কুটি লাগে স্কুটি দিবি নে কি সেইটো কথা লাইটটো বেয়া নকৰিবি স্কুটি লাগে মোক স্কুটি লাগে স্কুটি দিলে আহিলে বুলি স্কুটি ঘপকে আহি যাব নেকি তই দিবি নে একদম যা পাপা হেল্ল' বজাৰলৈ গৈছিলা কি হ'ল 2 কেজি কি মাংস ছাগলী কি পইচা সোমালে কি মই পে' কৰিম নে কি হে আৰু কি আছে চব দি দিয়া পাচলি চাচলি নাহে নেকি মাংস চাংস চব মানে 2 কেজি লৈ ল'লা তাই হ'ব পে' কৰি দিছোঁ ৰ'বা একদম মানে চেঞ্জ কৰি পেলাইছে মোৰ ঘৰখনে এই পইচা পাতি খাই মেলি গ'ল 1,000 টকা গ'ল আপুনি পালোঁ পানী খাবলৈ ফিজ তহঁত হৈছে কি এটা দুটা এতিয়া মোক গোটেই চুলি তুলি টানি মাৰিবই লৈছিলে কোঠা চোঠা সেইবিলাক কুচি চাকুটি লৈ মেলি আৰু পাপাই ফোন হৈছে এতিয়া ছাগলী মাংস 2 কেজি চালা মোক পে'টিএমত পইচা লৈ ল'লে 1,000 টকা আৰু তহঁতৰ আকৌ ফিজ এটা লাগে এই তহঁতৰ হৈছে কি ইফালে দুইটাক এটাক লাগে চাইকেল এটাক লাগে স্কুটি মই চালা মই নিজেই খাম নে সিহঁতকে দিম চালা পাইছোঁ 25,000 টকা আৰু সিহঁতক কিনা ডিমাণ্ড গোটেইখন 2-3 লাখ টকা মই কৰিম কি বাৰু চালা তহঁতৰ হৈছে কিবা তহঁতৰ গোটেই ঘৰখনত গোটেই গাল মোৰ ওপৰতে যদি গোটেই ফেৰি পাতি ল'লি হয় নেকি চাই ল'ম 25,000 শেষ হোৱাৰ পাছত হ'ব চাই ল'বি যা মই দিনৰ ঘৰতে থাকিম যা চাই ল'বি কেনেকৈ চাওঁ ময়ো চাই থাকিম চালা শান্তি নাইকিয়া হৈ গ'ল দেই মই যেনিবা বহুত টকাহে ইনকাম কৰি আহিছোঁ চালা যেতিয়া মই বিহু প্ৰেক্টিছ কৰি ঢোল বজাই হাত ৰঙা হৈ গ'ল বেণ্ডেজ মাৰি চালা হাত ৰঙা হৈ তেজ ওলাই যায় তেতিয়া মোক সুধিবলৈ কোনো এটা নাহিলে আকৌ চালা গোটেই এসপ্তাহ বিহু প্ৰেক্টিছ কৰি আকৌ তাতো কিমান দিন ৰাতি কাটি বিহু মাৰিছোঁ তাত তেতিয়া সুধিবলৈ কোনোবা এটা ঘৰৰ মানুহে তাই বোলে ফোন মাৰো নাই তাই ফোন চোন নামাৰে তাত আছে যে ভিডিঅ' পাইছে নহয় বছ হৈ গ'ল সিহঁতি ফূৰ্তি কৰি আছে তাত চালা কিমান কষ্ট মইহে জানো হোৱা নহয় ৰাতি চালা এতিয়া পইচা 25,000 পালোঁ কি নাপালোঁ ঘৰৰ মানুহ গোটেই ৰাইজৰ মানুহ পইচা ইটোৱে ধাৰ খুজিবলৈ সিটোৱে ধাৰ খুজিবলৈ ইটোক কি দিবলৈ চব চালা আহি গ'ল এতিয়া চালা অসমৰ কাৰণে কিমান ডাঙৰ সন্মান এটা কঢ়িয়াই নিছোঁ এতিয়া আকৌ ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ এইবোৰ চবতে 25,000 পালোঁ বুলি ট্ৰ'ল পুৰা শান্তি নোহোৱা হৈছে লাইফটো চালা 25,000 টকা এটা ধাৰলৈ পাম নেকি আজি নেই